নমস্কাৰ ক্ৰাইম চাৰ্চ নিউজত সকলোকে স্বাগতম জনাইছোঁ। যোৱা কিছুদিন আগতে হৈ যোৱা কালৰূপী ধুমুহাৰ লগতে প্ৰবল বৃষ্টিপাতত মেঘালয়ৰ পৰা নামি আহি উটিয়াই লৈ যায় আগিয়া লক্ষীপুৰ সংযোগী 12 নং ৰাজ্যিক ঘাইপথ। লগতে বহু ঘৰ দুৱাৰৰ ক্ষতিসাধন হয়। বিশেষকৈ খেতিয়কৰ সপোনৰ ধাননি পথাৰ সকলো যা যায় বিধ্বংসী বানত। আৰু এই বাতৰি আমাৰ ক্ৰাইম চাৰ্চ নিউজত প্ৰচাৰ কৰা হৈছিল। আজি গোৱালপাৰা জিলাৰ বালিজানা দ্বাৰকা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি লক্ষীপুৰ আগিয়া সংযোগী দুপুলিয়াত উপস্থিত হয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। লগতে উপস্থিত থাকে গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকা, কংগ্ৰেছ দলৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল, শাহাবুদ্দিন, PWDৰ বিষয়াববীয়াসকল। লগতে উপস্থিত থাকে বিজেপিৰ শতাধিক কৰ্মী। মুখ্যমন্ত্ৰীজনে পৰিস্থিতিৰ বুজ লৈ আগিয়া লক্ষীপুৰ সংযোগী পথটো পুনৰ যাতায়াতৰ বাবে উপযোগী হৈ উঠে তাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াবৰ্গক এক নিৰ্দেশ জাৰি কৰে। লগতে স্থানীয় ৰাইজৰ লগত বাৰ্তালাপ কৰে। আটাইতকৈ ডাঙৰ কথাটো হ'ল মন্ত্ৰীজনৰ এই পদক্ষেপ আৰু গোৱালপাৰা পৰিদৰ্শন কৰাৰ বাবে বাৰুকৈ চৰ্চা লাভ কৰিছে, বিশেষকৈ ছ'চিয়েল মিডিয়াত। আপোনালোকে চাই থাকক ক্ৰাইম চাৰ্চ নিউজ গোৱালপাৰা অসম।